গাইস নয়নে গাড়ী চলাইছে মই আজি উঠিছো বা নয়নৰ গাড়ী মোৰে গাড়ী মই নচলে গাইস কোনি চলাব মইয়ে চলাই আহিছো গাইস ফেব্ৰুৱাৰী হবা চাবা যাম মামা টাকা যাম তাৰপিছত ফেব্ৰুৱাৰী হবা চাবা যাম গাইস চলাৰ মানুহ না মই ৰাস্তাত চলাবা নৰো মানে গাইস লগ পাই আছো ফেব্ৰুৱাৰী হবা A few moments later. ৰাস্তা গাইস বেয়া ৰাস্তা পাইছো গাইস বেয়া ৰাস্তা অফৰোডিং পুৰা অফৰোডিং এয়া জীৱন আৰু মানুহৰ জীৱনৰ দৰে ৰাস্তা না জীৱন আন হৈ গৈছে আয়ো ৰে মা ঘুৰবা নেৰু পুৰাটো মেইন এইখিনি সময়তে পুৰা বয়ক গাইস 1 hour later. এয়া মামা ৰাস্তা সত্যবাৰীৰ ফালে সত্যবাৰীৰ ভিতৰত গাইস পাঠশালাত না গাইস পাঠশালাত এনেকুৱা ৰাস্তা নাই যিহেতু ইয়াত আহিলে অকণমান মানে ভাইবটো বেলেগ বেলেগ পায় আৰু অভ্যাস নাই যিহেতু তথাপিতো আজি নয়নকে গাড়ী চলাব দিছোঁ মই গাইছ লিখিত নাচলো দিয়ক মই কঠি লোৱা পাঠশালা না সেইকাৰণে লিখিত মই নৰো মিহিৰে লিখিতটো মানে দি আছে কিন্তু আমাৰ পাঠশালাৰে 3 hours later. তো গাইছ আহিয়ে প্ৰথমে মাহীহঁতৰ ঘৰত চাহ তাহ খালোঁ বাৰু সেয়া ক্লিপ লোৱা নহ'ল এতিয়া তুলনি বিয়া খাবলৈ গৈ আছোঁ গাইছ তো তাৰ পৰা ডাইৰেক্ট যাম আমি সৰ্থেবাৰী সভা তো চাই থাকক গাইছ Later. ইয়াৰ গাইছ ট্ৰেইনে খাবা আহি গাইছ খাবা নাপালোঁ ৰখিছোঁ ট্ৰেইনে খাবা আহিছোঁ দাড়ি নাগাছিলোঁ এইটা আৰু কি হ'ব দাড়ি ইচি অলপ ওলাই দাড়ি নালাগেও গাইছ দাড়ি বা বাকী নাই ইয়াৰ গাইছ বাকী নাথাকে ভয় লাগে মানুহে কয় বোলে ট্ৰেইনে খালে বোলে দাড়ি নাগাজে গাইছ কিবা এতিয়া লগ পাই আছোঁ অলপ দেৰিকৈ খাই লওঁ A few moments later. ট্ৰেইনেৰ খানা খাব আহি গাইছ হাহাকাৰ টানা ধোৱাকৈ আমিও কিবাকৈ বহিলোঁ দে আৰু ট্ৰেইনেৰ খানা গাইছে একবাৰ এই ঘূৰি গৈছে অলপমান লাজে নালাগে মানে বৈদ্য লাজ পাইছে আমাৰ ইফালে কিন্তু এনে নহয় 2000 years later. তো গাইছ আমি এয়া আহি পালোঁ কৃষ্ণগুৰু সেৱাশ্ৰম মাত্ৰত আহিলোঁ গাইছ পাল নামত অহা মানে এতিয়া আহিলোঁ চাব কিবা এটা ভাল লাগে ইয়াত আহিলে মানে মোৰ মনটো কিবা এটা ভাল লাগে পবিত্ৰ লাগি যায় খানা খাই আহি মানে ইয়াত ডাইৰেক্ট গাইছ ইয়াতে সোমালোঁ তাৰপিছত সৰ্থেবাৰী সভা চাব যাম আজি মানে এক গুলি ধুইছে গাইছ দে ইয়াত ইয়াতে গাইছ চেণ্ডেল থ'ব লাগে আপোনালোকে জানেনে নাই নাজানো বাৰু থ'ব লাগিব না তো গাইছ এয়া হৈছে মেইন এণ্ট্ৰি কৃষ্ণগুৰু সেৱাশ্ৰমত তো ভিতৰলৈ সোমাই কিনে আপোনালোকে চাব পাৰে সম্পূৰ্ণ দৃশ্য কি ধুনীয়া গাইছ চাব পাৰে ৱাও তো আমি যদিও কৃষ্ণগুৰু নহয় তথাপিতো সৰ্থেবাৰী ছাইডত আহিলে ইয়াত এপাক আহিব চেষ্টা কৰোঁ আহি কিবা এটা মনটো ভাল লাগে ইমান ধুনীয়া দৃশ্য গাইছ চাব পাৰে ৱাও গাইছ আহি পালোঁ সত্ৰৰ ভিতৰত কিবা এটা বেলেগে বনাইছে গাইছ মজা লাগি গৈছে পুৰা বহুত দিন অহা নাছিলোঁ কিবা 2 বছৰ লুকটো চেঞ্জ হৈ গৈছে গাইছ লুক চেঞ্জ হৈ গৈছে একদম পূৰা চাব পাৰে আপোনালোকে কিবা বেলেগত থকা কিবা বেলেগ মন্দিৰত অসমৰ বাহিৰৰ মন্দিৰত থকা যেন অনুভৱ হৈছে 2 hours later. য'ত ফুল থাকিব তাতে মিহিত থাকিব গাইছ দিয়াৰ গাইছ তামাম ফটো উঠি আছে গাইছ নয়নে ফটো উঠি গাইছ ভ্লগ বনোৱা হোৱা নাছিল ব্লগ বনাবই পাৰি গৈছিল গাইছ আধা চাওঁৱে নহ'ল আমাৰ মানে সত্যবাৰী সভা চাব যাব লাগিব মায়ে ফোন কৰি আছে সোনকালে চাব লাগিব মানে ঘৰত মই বাৰু গাইছ বেছি ফটো উঠা নাই ইয়াৰে ফটো উঠা কোবটো যিহেতু বেছি ইয়াকে আজিকালি গাইছ ৰিল বাদ দিলোঁ না সেইকাৰণে ফটোতে ধৰিলোঁ গাইছ ৰিল এটা বাৰু গাইছ মই বনোৱা নহয় বনাইছোঁ বাৰু যদি এডিট কৰি ভাল লাগে বা মিলে বা তেতিয়া আপলোড দিব পাৰোঁ গাইছ আমি চাব সভা চাব যাম গাইছ সত্যবাৰীৰ সভা মেইন ইয়াকে আহিও থাকোঁ কিন্তু সত্যবাৰীৰ সভা চাম এতিয়া মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোতো জানে গাইছ যদি দেখা পাই লাইক কমেণ্ট এটা কৰি দিব আৰু কি লাগে তোমাক ফটো মেইন ইয়াৰ মানে ফটো উঠা হোৱাই নাই লাষ্ট আকৌ বোলে ফটো উঠে দুটা মানে গাইছ 10টা হৈ যাব পাৰে সেইটো আৰু বেলেগ কথা বন্ধু গাইছ লগ পাইছোঁ দেৰিকৈ ফাইনেলি গাইছ নয়নৰ ফটো উঠা হ'ল হৈ গ'ল গাইছ হৈ গ'ল এতিয়া ঘৰত যাম ঘৰমুৱা আহোঁ এতিয়া এপাক মই সৰ্থেবাৰীত সভা যিহেতু চলি আছে তাত সোমাম বুলি ভাবিছিলোঁ এতিয়া উঠো নেকি দুটা এইটো ফাৰ্নিচাৰত হ'ব সৰ্থেবাৰীৰ সভাত গাইছ মই সোমাম বুলি ভাবিছিলোঁ টাইম ক'ত হ'ব গাইছ ইয়াতে আহি মানে আৰু গধূলিয়ে হ'লছোঁ এতিয়া আহিলে মানে যাবাই মন নাযায় ইয়াৰ কাৰণে আৰু গাইছ যোৱা নহ'বই চাগে যাবও পাৰোঁ কিন্তু যাব পাৰোঁ চাই থাকোঁ আপোনালোকে নগ'লেও কম গেলিও কম মানে দেখা পাব যাব গাইছ বহুত ইচ্ছা আছিল গাইছ যাব নহয় কিজানি 1 hour later. গাইছ সত্যবাৰী সভাত আহিলোঁ দিয়ক ফাইনেলি নাহিম বুলি ভাবিছিলোঁ কিন্তু অলপ সময়ৰ কাৰণে আহিলোঁ গাইছ সত্যবাৰী সভাত অলপ সময়ৰ কাৰণে আহিলোঁ গাইছ
নাগলে বেয়া কথা সেইকাৰণে আহিলোঁ দিয়ক চাই থাকক ভগৱানে বেয়া পাব না গাইছ দুৱাৰ মুখত পৰা গুচি যাওঁ বুলি সেইকাৰণে গাইছ তো গাইজ প্ৰথমে সোমাই দেখা পালোঁ ফুলনি মানে বাগিচা তো মোৰ দৰে আকৌ কোনে কোনে ফুল ভাল পায় কমেণ্ট কৰি জনাবচোন গাইজ মানে আছে নহয় লগত ফুল চুল নিদিয়ে কিনিব আৰু এয়া মেইন মন্দিৰ গাইজ তো গাইজ এয়াই আছিল আজিৰ ভিডিঅ' চাই ভাল লাগিছে তো লাইক কমেণ্ট কৰি জনাব বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ গাইজ যদি আপোনালোকৰ ৰেচপন্স ভাল পাওঁ বা ভিডিঅ'টো যদি ভাল লাগে কমপ্লিট হোৱাৰ পিছত তো আকৌ বনাবলৈ নিশ্চয় চেষ্টা কৰিম গাইজ তো আমাক সান্তনা দিয়াৰ বাবে এটা লাইক কমেণ্ট কৰি আমাক সান্তনা দিব আৰু গাইজ থেংক ইউ